গাভৰু ছোৱালীয়ে গীতাত লিংগ সোমোৱাৰ পাছত কেতিয়া বেছি মজা পায়? উত্তৰত উত্তেজিত হোৱাৰ পাছত ঝটকা মাৰোতে। ছোৱালীক লিংগ চুপাবলৈ দিওঁতে ছোৱালীৰ ক'ত ধৰিব লাগে? উত্তৰত তাইৰ চুলিত। কিমান বয়সৰ পৰা ছোৱালীৰ যোনিৰ আশে পাশে নোম গজা আৰম্ভ হয়? উত্তৰত প্ৰায় 11 পৰা 12 বছৰ বয়সৰ পৰা। কোনবোৰ ছোৱালীয়ে লিংগ চুপিবলৈ আপত্তি নকৰে? উত্তৰত বেছি উত্তেজিত ছোৱালীয়ে। কেনেকৈ সম্ভোগ কৰিলে ছোৱালীৰ টপিলা ডাঙৰ হয়? উত্তৰত পিছফালৰ পৰা কৰিলে। সম্ভোগ কৰাৰ পিছত কেনেকৈ গম পোৱা যায় যে মহিলাগৰাকী সন্তুষ্ট হৈছে নে নাই? উত্তৰত মহিলাগৰাকীৰ লগত কথা পাতি গম পোৱা যায়। বিবাহৰ পিছত প্ৰথম নিশা পত্নীৰ লগত কেনেকৈ সম্ভোগ কৰিব লাগে? উত্তৰত বিবাহৰ পিছত প্ৰথম নিশা পত্নীৰ লগত খুব মৰমেৰে আৰু লাহে লাহে সম্ভোগ কৰিব লাগে। ছোৱালীয়ে কেতিয়া আৰু ক'ত বেছিকৈ হস্তমৈথুন কৰে? উত্তৰত গা ধোৱাৰ সময়ত, বাথৰুমত নাইবা ঘৰত অকলে থাকিলে কৰে। ছোৱালীয়ে কোনটো পজিশ্যনত সম্ভোগ কৰি ভাল পায়? উত্তৰত ল'ৰাৰ ওপৰত বহি নিজে সুমুৱাই ভাল পায়।